कलाइगावनिफ्राय उदियागुरिसिम थांग्रा माजारसुबा दालाङा दैबाना फैनायाव खुरखानानै बायलांबाय। मख'नो गोनांनि बाथ्राया बेसोदि माजारसुबा बे लामा बायनाया 4 बोसोर जालांबाय, अब्लाबो दासिमबो आसाम सरकारा बे लामा बायफुंनायखौ दिनैसिमबो रायजो राजानि थांलाय फैलाय खस्थ' जानायखौ नुनानैबो नुयैबादि खालामनानै दोनबाय। बेखौनो दिनै रायजो राजा खुद्रिनानै फोरमायदों दि भट बिनाय समावल' गासिबो जागोन होनना बुङो, उनावहाय देरहाखांब्ला रायजो राजानि दुखु खस्थ' बावगारनानै थाङो। बेनिखायनो बे लामानि दालांखौ बानायना होआब्ला एबार भट होआ होनना गोख्रों सोंखारिदों। হয়, এতিয়া আপোনালোকে চাওক, এই ৰাস্তাটো কলাইগাঁৱৰ পৰা ওদালগুৰিলৈ এইটো হ'ল একে মেইন ৰোড। আমাৰ কলাইগাঁও উত্তৰ পূৰ্বাঞ্চলৰ কলাইগাঁৱৰ পৰা এই ৰাস্তাটোৰে যথেষ্ট মানুহ এই অঞ্চলৰ অহা যোৱা কৰে। আৰু এই ৰাস্তাটোৰ যি মাজৰচোৱা স্থিত এই পকাৰ যিটো পুল আছিলে, এই পুলটো ভাঙি আজি প্ৰায় 4 বছৰ হ'ল। কোনো কাৰণত তাৰমানে মানুহ অহা যোৱা কৰিব নোৱাৰা হৈছে, গাড়ী অহা যোৱা কৰিব নোৱাৰা হৈছে। আপুনি কোকৰাঝাৰ, গুৱাহাটী, মঙলদৈ এই গাড়ীবিলাক এতিয়া এইফালে আহিব নোৱাৰে, সৰু ৰাস্তাৰে ঘূৰি যাবলগীয়া হৈছে। এতিয়া আমাৰ ইয়াৰে বিশিষ্ট ব্যক্তি, আমি তেখেতক কৈ পেলাই শ্ৰদ্ধাৰ হৰেণ বড়ো বুলি তেখেতক কৈ তেখেতে অকণমান আমাৰ কাঠৰ আৰু বাঁহৰে দলং কৰি এতিয়া মানুহখিনিহে পাৰ হ'ব পাৰে, কিন্তু গাড়ী এতিয়াও যাব নোৱাৰা অৱস্থা। আৰু এনেকুৱা হৈছে, তেওঁলোকে দেখিছেই পলিটিকেলি মানুহ ইয়াতে যথেষ্ট অহা যোৱা কৰি আছে, তেওঁলোকে দেখিছে, কিন্তু তেখেতে একেবাৰে কাণ সাৰ নিদিয়ে, মনোযোগেই নিদিয়ে। আমি শ্ৰদ্ধা ছাৰক, আমাৰ MLA ছাৰক কৈছিলোঁ কথাখিনি, দুৰ্গাদাস বড়ো ছাৰক। ছাৰে কৈছে যে এইটো এতিয়া এষ্টিমেটটো নাই, আঁচনিটো নাই, এনেকৈ আমি ধৰিব পৰা নাই, কি কৰিম এনেকুৱা। তথাপি কৈছিলোঁ আমি ৰাইজে যে আপুনি বিশেষকৈ গাড়ীখিনি অহা যোৱাৰ ব্যৱস্থাটো কৰি দিয়ক। কিন্তু তেওঁ এইটো আঁচনি নাই বুলি বা এই এষ্টিমেটটো নাই বুলি পেলাই তেওঁ কথাটো কোৱাত আমি মানিবলগীয়া হৈছে। কিন্তু যিজনে আমাৰ কাঠৰ দলং কৰিলে বা বাঁহৰ দলং কৰিলে 2 বছৰ, আমাৰ হৰেণ বড়ো বুলি, তেখেতে আজিলৈ পইচা আজিও নাপালে। গতিকে আমাৰ এটাই কথা কৈছোঁ, এই যদি দলংখন নহয় তেতিয়াহ'লে কিন্তু আমাৰ মানুহখিনি যথেষ্ট ক্ষোভত আছে। আৰু ইয়াতে এনেকুৱা ঘটনা হৈ আছে, প্ৰায় মানুহ ইয়াত এক্সিডেণ্ট। আৰু ইয়াতে আপুনি চাওক, বাইকেৰে এক্সিডেণ্ট হৈ আছে, আপোনাৰ গাড়ীৰে এক্সিডেণ্ট হৈ আছে। ৰাতি বৰ জোৰত আহি তাৰমানে ইয়াত কোনো ব্যৱস্থা নাই, পোনে পোনে আহি পেলাই এই দটোত পৰে। দটো প্ৰায় আপোনাৰ 20 ফুট 25 ফুটমান দ হৈ আছে, আৰু তাতে আহি গাড়ী পৰে। আৰু আমাৰ এই অঞ্চলৰ মানুহ দৌৰা দৌৰি কৰি আহি পেলাই এই গাড়ী আৰু মানুহজন বচাবলগীয়া হয়। এনেকুৱা দুৰৱস্থা আমাৰ কেইবাটাও উদাহৰণ আছে ইয়াত। গতিকে আমি বিভাগীয় বিষয়াক অনুৰোধ জনাইছোঁ, আপোনালোকে চাই পেলাই যাতে খুব কম দিনৰ ভিতৰত এই দলংখনৰ সুব্যৱস্থা কৰি দিবৰ কাৰণে আমি ৰাইজে বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। এতিয়া আমাৰ এই ব্ৰিজটো আজি মোটামুটি 3 বছৰ হ'ল এনেকুৱাকৈ ভাঙি চিঙি পৰি আছে। কোনো একো কাণ নালাৰে। চব MP MLA মিনিষ্টাৰ ইফালেদি অহা যোৱা কৰি থাকে, তেওঁলোকে দেখাও পায়। আৰু সদায় এটাৰ পিছত এটা গাড়ী পৰি আছে, ইয়াতে 4 চকীয়া গাড়ীও পৰিছে। চৰকাৰৰ মানুহ আহি পেলাই গাড়ীও উঠাইছে, আৰু বাইকটো প্ৰায় দিন পৰিয়ে থাকে। আৰু যেতিয়া নেকি ইলেকশ্যন আহে, তেতিয়াতো ভোটৰ সময়ত চব মানুহবিলাক আহে ইয়াতে ভোট বিচাৰি, কিন্তু ভোটটো লৈ যায় তেওঁলোকে মানে আসন পোৱাৰ পিছত আৰু আমাৰ এইফালে চিন্তা চৰ্চা একো নকৰে। এতিয়া আমি এনেকুৱাকৈ কষ্ট ভোগ কৰি আছোঁ, বানপানীৰ ইমান সমস্যা, ৰাস্তা ঘাট বহুত বেয়া হৈ আছে। এইটো ব্ৰিজটোতো বেকা হৈ আছিল মোটামুটি 2 বছৰ, এতিয়া ভাঙি পৰা হ'ল 2 বছৰ, 4 বছৰে হ'ল টোটেল। পানী উঠে। এতিয়া এই বাঁহৰ দলং এটা, কাঠৰ দলং এটা আছে, এইটো দি কিবাকৈ মানুহ পাৰ হয়। এতিয়া বাঁহ বান্ধি থৈছে, এতিয়া যাব নোৱাৰে। গাড়ী ঘূৰি সেইফালেদি ঘূৰি যাব লাগে, নহ'লে সেইফালেদি ঘূৰি যাব লাগে, এইফালেদি যোৱাৰ ব্যৱস্থাই নাই। এতিয়া এনেকুৱা অৱস্থা হ'লে এতিয়া আমি পিছত যাই পেলাই কাক ভোট দিম, কাক কি কৰিম, পিছত ৰাইজে হেৰি হৈ যাব। ভোট বিচাৰি আহিলে তেতিয়া আমি আৰু তেতিয়া আমাৰ যদি এটা সুবিধা কৰি নিদিয়ে, ভোট বিচাৰিলে তেতিয়া আমি সেনেকৈ ক'ব লাগিব যে আমাৰ যে সুবিধা যদি আমি নাপাওঁ, তেতিয়াহ'লে ভোটটো আমাৰ কিয় লাগে? আমাৰ ভোটৰ দৰকাৰ নাই। আপোনালোকে যোনফালে সুবিধা পায় সেইফালেদি ভোট লৈ পেলাই জিকিলেই হ'ল। আমাৰ ভোট যদি দৰকাৰ নাই, আমাৰ ভোট যদি লাগে, তেতিয়াহ'লে আমাৰ ইয়াতে ৰাইজত যিবিলাক মানে কষ্ট ভোগ কৰি আছে, এইবিলাক তেওঁলোকে হেৰি কৰি দিব লাগিব, সংশোধন কৰি দিব লাগিব, তেতিয়াহে আমি তেওঁলোকক সমৰ্থন কৰিম। এই ডিপাৰ্টমেণ্টলৈ গাড়ীবিলাক গৈ হয়, এইখন দলং মই 4বাৰ কৰিলোঁ। যোৱা 2022ত মোক বিভাগীয় কৰ্তৃপক্ষই মোক জনালে যে এই অঞ্চলৰ ৰাইজৰ যথেষ্ট অসুবিধা হৈছে, যিহেতু এইখন ৰাস্তা আমাৰ ওদালগুৰি জিলা সংযোগী ৰাস্তা। এই ৰাস্তাৰে হয়তো দিনটোত 400-500 গাড়ী আপ ডাউন কৰে, আৰু লগতে স্কুলীয়া ল'ৰা ছোৱালী এই দলঙৰ ওপৰেৰে যায়। কিন্তু দুখৰ বিষয়, আজি 2 বছৰ আগৰ বানপানীত যিটো নেকি এটা 8 মিটাৰৰ কালভাৰ আছিলে, সেইটো বহি গৈছিলে। সেই বহি যোৱা কালভাৰৰ ওপৰতো মোক
এই চাৰিও চাইডে বল্ডাৰ পেটচিং কৰি বস্তা জাপি মোক চেইন কেবল দিবলৈ ক'লে মই দিলোঁ কিন্তু 22ৰ বানপানীত সেইটো একেবাৰে ভাঙি গ'ল ভাঙি যোৱাত মোক তেতিয়া আকৌ ক'লে বোলে বড়ো তুমি এইখন ব্ৰিজ ঠিক কৰি দিয়া তেতিয়া মই পাইলিং কৰি ওপৰত বাহাৰে দুবাৰ ব্ৰিজ কৰিলোঁ কাম নিদিলে 20 দিন নাযায় আকৌ ভাঙি যায় ইমান গাড়ী চলে গতিকে তেতিয়া মই কি কৰিলোঁ আকৌ মোক অৰ্ডাৰ দিলে বড়ো তুমি কাঠৰে বনাই দিয়া তেতিয়া মই কাঠৰে বনাই দিলোঁ ডিপাৰ্টমেণ্টৰ পৰা মোক জছ দিলে জছ দি মই ওপৰৰ ৰেলিং পাৰি দলংখন বনাই দিলোঁ কিন্তু এতিয়া যিহেতু লোকেল কাঠেৰে বনাব দিলে এইখন ব্ৰিজ মোটামুটি আজি দুটা বাৰিষা গ'ল এতিয়া অৱস্থা বেয়া এতিয়া গাড়ী যাব নোৱাৰা অৱস্থা হৈছে গতিকে বিভাগীয় কৰ্তৃপক্ষই আৰু আমাৰ অসম চৰকাৰক মই অনুৰোধ জনাওঁ মোৰ যিখিনি টকা ইয়াতে গ'ল প্ৰায় 15 লাখ টকা খৰচা হ'ল চাৰ্ভাৰ কৰোঁতে এইখিনি মোৰ পানীত গ'ল মই কোনো আপত্তি কৰা নাই গৈছে মই ৰাইজৰ কাৰণে কৰিছোঁ মই আশা কৰিছোঁ যাতে এইখন এখন ভাল ব্ৰিজ বনাই যাতে এই অঞ্চলৰ ৰাইজক আৰু আমাৰ বিশেষকৈ মঙলদৈ আৰু ওদালগুৰি জিলা দুইখন জিলাৰে সংযোগী ৰাস্তা তো এইখিনি যাতে ৰাইজে এই ৰাস্তাৰে অহা যোৱা কৰি যাতে আমাৰ নিজৰ কামবিলাক কৰিব পাৰে তাৰ কাৰণে মই কাটৰ অনুৰোধ জনাইছোঁ গতিকে এইখিনিকৈ মই সেৱা জনাই মোৰ চমু বক্তব্য সামৰি মাৰিছোঁ चिराङाव सावस्रि सिबिथायनि थाखाय मोनसे मोजां फाहामथायनि राहाखौ लानानै फैदों एसडि क्लिनिकआ आथिखालाव सुबुंनि देहायाव नुजाथिबाय थानाय डायबिटिस बेरामनि थाखाय मोजां फाहामथाय होयो एसडि क्लिनिकआ चिरां जिल्लानि एसबिआइ काजलगाव ब्रान्चनि लांगोनायाव फसंनाय एसडि क्लिनिकआव डायबिटिस बेरामनि अनगायैबो फाहामथाय होबावगोन लिभारनि जेंना आरो माखासे सरासनस्रा बेमारफोर बे एसडि क्लिनिकआव डायबिटिस बेरामनि फाहामथायखौ होगोन जर'खा फाहामगिरि डक्टर समित देबा नोंथांमोना फुं आरो मोनाबिलि समावबो बे क्लिनिकआव फाहामथाय लानो हागोन डक्टर लेबरेटरि मुलि इसिजि सिबिथायनि खाबुफोरखौ बे एसडि क्लिनिकआव मोनजोबगोन जुदि एसडि क्लिनिकआव रायजो राजाफ्रा गाव गावनि देहायारि जेंनाखौ फाहामथाय लानोबा नैबे मबाइल नम्बर 7002293924 एबा 9954687226 आव थोंजों मुं थिसननो हागोन